Hey friends, welcome to my YouTube channel আৰু আপোনালোক সকলো মেছেজ নতুন ভিলগলৈ তো আজি মই যাম গলি আমাৰ গাঁৱত এবাৰ প্ৰথমবাৰ ৰাস পাতিছে মানে ৰাস হ'ব তো আমি সেইফালে যাম তো মোৰ লগত আছে এয়া ৰাজকুমাৰ আৰু এয়া আছে মোৰ বন্ধু যশু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমি পাই গ'লো হিয়া ৰাসৰ পেণ্ডেলৰ ভিতৰ তো বলক ভিতৰলৈ যাওঁ আৰু চাওঁ ভিতৰৰ পৰা সেইটো চাওক সেইটো অগ্নিগড় খোল তাল দি বনোৱা হৈ আছে এয়া চাওক কাঁহে সেজুপ চাকি বন্তি জ্বলোৱা হৈ আছে এয়া আমি সোমালোঁ ভিতৰলৈ এয়া চাওক ভিতৰৰ ভাগ তো এতিয়া আমি ঘৰলৈ যাওঁ তাৰপিছত আকৌ আহিম বাৰু এয়া হৈছে উপাংগনা আমি কমিটি মানুহ নহয় আমি খালোঁ ভাত চাত তো এতিয়া গৈ আছোঁ চাবলৈ কাৰণে কৃষ্ণ নাচিব এতিয়া অলপ দেৰিকৈ চব দেখুৱাই আছোঁ চব চাই থাকক তাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব দবাই চাওক শ্ৰীকৃষ্ণৰ নৃত্য ফাটি হোৱা নাই কৈ থলে মুঠতে এয়া হৈছে গোপীসকলৰ নৃত্য চাই থাকক ভিডিঅ'টো এয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে ষ্টেজৰ ওপৰত নৃত্য কৰি আছে আমি আহিলোঁ মেকআপ কৰি থকা ঠাইলৈ আৰু এয়া চাওক শংখচূড় আৰু ইফালে পুতনাক মেকআপ কৰি আছে এইবোৰ দেখুৱাইছোঁ এয়া চাওক পুতনা এয়া চাওক এয়া ওলাইছে পুতনা কি ওলাইছে
চাহ খাই আছে কুশল মংগল কামনা কৰি আইতা চমুৱা গাঁওবাসী ৰাইজে আপোনালোকক পুনৰ